নমস্কাৰ, মই নৱজ্যোতি। এই মুহূৰ্তত মই এটা ব্ৰেকিং লৈ আহিছোঁ। ৰাজ্যত কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগ। শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে যে যিসকল শিক্ষকে ইন্সপেক্টৰ অফ স্কুলৰ পৰা কোনো ধৰণৰ অনুমতি নোপোৱাকৈ তেওঁলোকে যদিহে বিদ্যালয় ছুটি দিয়ে তেতিয়াহ'লে সেইজন প্ৰধান শিক্ষকৰ ওপৰত তদন্ত কৰি তেওঁক বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। হয়তো তেওঁক চাকৰিৰ পৰা বিদায় দিয়াৰো সম্ভাৱনা থাকিব। এই ঘোষণা শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া, কাৰণ শিক্ষামন্ত্ৰী ৰনোজ পেগু ডাঙৰীয়া এইবাৰ কঠোৰ হৈছে, কাৰণ ৰাজ্যত যিহেতু ৰিজাল্টৰ ক্ষেত্ৰত কিছু চৰকাৰী বিদ্যালয় পিছ পৰি গৈছে, যাৰ ফলত 140খন চৰকাৰী হাইস্কুলত এজনো হাইস্কুল শিক্ষান্ত প্ৰাৰ্থীক উত্তীৰ্ণ কৰাব নোৱাৰাক লৈ শিক্ষামন্ত্ৰী মহোদয় যিটো আগতেই কঠোৰ হৈছিলে এইবাৰ আৰু কঠোৰ হ'ব। কাৰণ ইতিমধ্যে জনাইছে যে যিসমূহ বিদ্যালয়ে স্বেচ্ছাই ছুটি ঘোষণা কৰে কোনো ধৰণৰ অনুমতি নোলোৱাকৈ ইন্সপেক্টৰ অফ স্কুলৰ পৰা, সেইসকল শিক্ষকৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিব এইবাৰ ৰাজ্যৰ শিক্ষামন্ত্ৰী মতে কি কৈছিলে এবাৰ আপোনালোকে শুনি লওক। বিদ্যালয় ছুটি হৈছে, আজিতো বিদ্যালয় বন্ধৰ দিন নহয়, কোনো ঘটনাও হোৱা নাই ছুটি দিবলগীয়া। 12টা নাবাজোতে ছাত্ৰ ছাত্ৰীসকল কিয় গ'ল খা খবৰ লওঁতে গম পাইছোঁ যে তাৰে অধ্যক্ষজনে নিজৰ খেয়াল খুচি মতে তেওঁ য়োগাৰ নাম লৈ পেলাই 12টা বজাতে বিদ্যালয় ছুটি দিছে। তো য়োগাৰ কাৰণে আমাৰ কোনো বন্ধ নাই, য়োগা বিদ্যালয়ত পালন কৰিব লাগে, আমাৰ বন্ধ দিয়া হোৱা নাই। এই যে আমাৰ প্ৰধান শিক্ষক বা অধ্যক্ষসকলে নিজৰ খেয়াল খুচি মতে তেওঁলোকে কেতিয়াবা বিদ্যালয় বন্ধ ঘোষণা কৰে, ছুটি দিয়ে, এইটো সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে বুলি মই নিৰ্দেশ দিছোঁ। আৰু মই ডেপুটি কমিশ্যনাৰ শিৱসাগৰক কৈছোঁ যে ইয়াৰ তদন্ত কৰক, কি কাৰণে 12 বজাত বিদ্যালয়খন ছুটি দিয়া হ'ল। কাৰণ তেওঁলোক এখন প্ৰভিন্সিয়েলাইজ বা চৰকাৰী বিদ্যালয়, তেওঁলোকো চৰকাৰী কৰ্মচাৰী, নিজৰ ইচ্ছামতে বিদ্যালয়খন ছুটি দি মানুহটো ঘৰলৈ যাব নোৱাৰে, এইটো এটা ডাঙৰ অপৰাধ। ইয়াৰ তদন্ত কৰিম আৰু মই সকলো অধ্যক্ষ আৰু প্ৰধান শিক্ষকক মই কঠোৰভাৱে কৈছোঁ যে বিদ্যালয় ছুটি দিবলৈ হ'লে, বন্ধ দিবলৈ হ'লে তেওঁলোকে ইন্সপেক্টৰ অফ স্কুলৰ পৰা অনুমতি ল'ব লাগিব। ইয়াৰ তদন্ত কৰক, কি কাৰণে 12 বজাত বিদ্যালয়খন ছুটি দিয়া হ'ল। কাৰণ তেওঁলোক এখন প্ৰভিন্সিয়েলাইজ বা চৰকাৰী বিদ্যালয়, তেওঁলোকো চৰকাৰী কৰ্মচাৰী, নিজৰ ইচ্ছামতে বিদ্যালয়খন ছুটি দি মানুহটো ঘৰলৈ যাব নোৱাৰে, এইটো এটা ডাঙৰ অপৰাধ। ইয়াৰ তদন্ত কৰিম আৰু মই সকলো অধ্যক্ষ আৰু প্ৰধান শিক্ষকক মই কঠোৰভাৱে কৈছোঁ যে বিদ্যালয় ছুটি দিবলৈ হ'লে, বন্ধ দিবলৈ হ'লে তেওঁলোকে ইন্সপেক্টৰ অফ স্কুলৰ পৰা অনুমতি ল'ব লাগিব। ইন্সপেক্টৰ অফ স্কুলৰ অনুমতি নোলোৱাকৈ নিজাববীয়াকৈ এনেধৰণে বিদ্যালয় বন্ধ দিব নোৱাৰে, ছুটিও দিব নোৱাৰে। নিশ্চিতভাৱে তদন্ত হ'ব, বিহিত ব্যৱস্থা গ্ৰহণ কৰিব।